Hello friends, welcome back to my YouTube channel. Another day and another vlogs. কি মানে কি বহুত দিন হ'ল মই vlogs একো বনোৱা নাই, দিয়াও নাই, দেখাও নাই চাগে আপোনালোকে। সো আজি বিশ্বকৰ্মা পূজা তাৰ উপলক্ষে বোলো vlog এটাকে বনাও। কিনো কৰিম, এনেই ঘৰতে আছোঁ, কলেজ নাই, একদিন মানে কলেজ চলি আছে, ক'তো যাবও পৰা নাই, সো মানে একো ভিডিঅ' চিডিঅ' বনাব পৰা নাই। সো আজি বিশ্বকৰ্মা পূজা ঘৰতে আছোঁ, এনেই আছোঁ, তাকে বোলো কি হয় দেখুৱাই লৈ যাওঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে উঠা অলপ দেৰি হ'ল, তাৰপিছত উঠি কৰি ল'লোঁ, মানে কলেজ নাই, সো মানে দেৰিকৈ উঠিছোঁ আৰু অলপ 9টামান বাজিত। তাৰপিছত উঠি কৰিলোঁ, এইখন আমাৰ বসন্তীখনক ধুই দিলোঁ। ধোৱাৰ পিছত আমাৰ স্কুটিখনো ধুলোঁ, স্কুটিখন আমাৰ দেউতাই লৈ গৈছে, চ' দেখুওৱা নাই। এখনটো মালা চালা লগাই দিছোঁ, এখনটো অলপ পিছত এতিয়া মালা লগাম, ধুনীয়াকৈ ধুই কৰি থৈ দিছোঁ, বোকা উঠি আছে চাওক, ধুনীয়াকৈ ধুই কৰি থৈ দিছোঁ। বৰষুণো পৰিছিল, চব ভাল লগা নাছিল, এতিয়া অলপ ৰ'দটো দিছে, চব ভাল লাগিছে মনটো। তাৰপিছত এখন আগতীয়াকৈ মই ক্লাছ 3 মানত থাকোঁতে কিনা আমাৰ চাইকেল, মানে পুৰণা একদম, এখনো ধুই কৰি দিছোঁ, কোনো নচলাই যদিও এনেই বিশ্বকৰ্মা পূজাৰ কাৰণে ধুইছোঁ। আৰু মোৰ চাইকেলখন বাৰু নুধুৱে, এখন নচলোৱাই সেইটো, এতিয়া মানে কি চাইকেল নচলোৱা হ'লোঁ, এখন ধোৱা নাই। তাৰপিছত এতিয়া আমাৰ ওচৰৰ পাজৰেনো কি পাতিছে, আমাৰ বকুলদলটো কিবা পাতিছে, তাৰপিছত আমাৰ চন্দ্ৰপুৰ চৰাইবাহী তাতো কিবা কিবি পাতিছে, তালৈ এবাৰ চাবলৈ যাম আৰু দিনটো ঘূৰিম মানে বিন্দাছ এনজয় কৰিম। তাকে ভিডিঅ'টো চাই থাকক, মই কণ্টিনিউ কৰি গৈ থাকিম। ধুনীয়া চাইকেল একে চিকচিকীয়া কৰি ধৰিছে আৰু এই তোমাৰ বসন্তীখন কি মানে আজি হেৰি বুলি ধুইছা নেকি? বিশ্বকৰ্মা পূজা বুলি ধুইছে, আজি এখন লৈ সি ঘূৰি ফুৰিব, অল ইণ্ডিয়া ৰাইড মাৰিব, তাকে চাওক, চাই থাকক। এনে ওলাই আহি পেলাই এনেকৈ গাঁৱৰ চাইডে আছোঁ, তাৰপিছত ই আছে, আমি আবেলি যোৱা কথা প্লেন কৰি আছোঁ। তাৰপিছত এয়া কিবা কাপোৰ আনিছে বোলে, কি কাপোৰ এয়া? একদম কম্বল চম্বল ঠাণ্ডালৈ পৰাই নাই, কম্বল চম্বল আনিলেই, চ' ইয়াতে বহি কৰি আছোঁ। তাৰপিছত এনেই ওলাই যাম এবাৰ আবেলি মানে, তাৰপিছত এতিয়া আৰু এনেই আৰু ইয়াৰ গাঁৱতে বহি কৰি আছোঁ বিন্দাছ। তাকে চাই থাকক, মোক কি হয় দেখুৱাই লৈ যাম। তাৰপিছত এতিয়া আকৌ ক'ৰবালৈ যোৱা কথা আছে, যাওঁ নে নাযাওঁ তাকে চাওঁ, চাই থাকক তাকে ভিডিঅ'টো। মালা চালা পিন্ধা ৰেডি আৰু যাব ওলাইছে, ব'ল ক'ত যাবি? হা বেচাপতি চল বা মালাও লগাই দিছ ন, ভাল দিবি এতিয়া যেতিয়া মালা চালা লগাই একদম বিন্দাছ। বা এতিয়া বোলে সি ৰাইডত যায় ঘূৰিবলৈ, তাকে ব'লক আমি যাওঁ, কি হয় তাকে দেখুৱাই লৈ চাবলে গৈ আছোঁ। যেতিয়া চলাই কৰি আছে, আমি এনেকৈ গৈ আছোঁ, কি হয় তাকে দেখুৱালৈ যাম। ব'লক আমি ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ। ৰৈছোঁ অলপ এনেই, তাৰপিছত ধুনীয়া পৰিৱেশ, মানে পথাৰ আছে, তাৰপিছত ৱেডাৰটো আজি ভালেই, বৰষুণো নাই আৰু ৰ'দো নাই। তাৰপিছত এনেকৈ কৰি ৰৈছোঁ, তাৰপৰা ৰৈ কৰি ধুনীয়াকৈ যাওঁ আকৌ বেচাপতিলৈ যাম আমাৰ মানে। তাৰপিছত চাওক মই কি হয় তাকে দেখুৱালৈ যাম। ৱেডাৰটো মজা, ৰ'দো অলপ দিছে, ভাল লাগিছে, তাকে আজি ঘূৰিম, গোটেই দিনটোৱে ঘূৰিম বুলি কৈছোঁ আৰু বহুত দিন ঘূৰিব পৰা নাই, তাকে বিশ্বকৰ্মা পূজাৰ বাবে অলপ ঘূৰিম এনজয় কৰিম আৰু দিয়ক। তাকে আহিছিলোঁ, ক'ৰ পৰা জানো বৰষুণ এজাক আহিলে, ৰ'দে দিছিলে, তাৰপিছত এতিয়া বৰষুণ গোটেই তিতি ভিজি অৱস্থা নাই। তাৰপিছত এতিয়া অলপ ৰৈছোঁ, জিত আছে মোৰ লগত, জিতে মোৰ লগত এটা বেঙেনা দিছে, মানে কি জানে, সি কৈছে যে হেৰি তাৰ বোলে ডিউকখন লৈ আহিব, এতিয়া আনিছে এখন, ডিউকখন থোৱা আহিছে। ডিউকখনৰ কি হ'ল কেছটো তুমি কৈ দিয়া অকণমান। ডিউকখনৰ মানে দেউতাই লৈ গ'ল, মোক ডিউকৰ কথা কৈ আনিছে, ডিউকৰ আশাত মই আহিলোঁ বোলো এপাক চলাম ডিউকখন, নাই নহ'ল, এখন লৈ আহিছে। এতিয়া বৰষুণত তিতি ভিজি অৱস্থা নাই, তাকে ৰৈ আছোঁ ইয়াতে অলপ সময়, ৰৈ পেলাই কি হয় দেখুৱাই লৈ যাম। আজিৰ দিনটো মানে ঘূৰিম, ইয়াৰ আইফোনটো দিলোঁ ৰ'ব, তাৰপিছত ধুনীয়াকৈ ঘূৰিম ফুৰিম। তাৰপিছত চাই থাকক ভিডিঅ'টো, বৰষুণতে ইয়াত তিতি আছোঁ আৰু গছ এজোপা তললৈ ৰৈ আছোঁ ধুনীয়াকৈ, চাই থাকক। A few minutes later. যেতিয়া লগৰবোৰৰ লগত এবাৰ ওলাই আহিলোঁ, জঙাল বুলহু আমাৰ ওচৰতে আছে, ৰহাৰ ওচৰত। তাৰপিছত লগৰ গোটেইবোৰ আহিছে, তাৰপিছত সৰু ভাইটি কেইটামানো আহিছে, তাকে চাওঁ কিনো আছে। মই আজিলৈ আহি পোৱা নাই হা জঙাল বুলহু, চ' মানে আহিলোঁ এতিয়া, ধুনীয়া পৰিৱেশ। তাৰপিছত মোৰ লগত ইহঁত আহিছে গোটেই সোপা। তাৰপিছত এতিয়া আমি ৰাস্তাৰ কিনাৰতে আছোঁ, হাইৱেৰ কিনাৰতে আছোঁ, ধুনীয়া পৰিৱেশ, এইপিনে চাওক গোটেই গছ। তাকে ব'লক আমি ভিতৰতনো কি আছে তাকে দেখুৱাই লৈ যাওঁ, ব'লক আমি ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ, ভিতৰলৈ যাওঁ ব'লক। সেইটো হাইৱেৰটো গোটেই একদম আকাশখনো আজি নীলা হৈ আছে, গাড়ী চাড়ী গৈ আছে। তাৰপিছত এয়া আমি পালোহি আমাৰ ডেষ্টিনেশ্যন, ভিতৰলৈ এতিয়া সোমাই যাম। সোমাই যোৱাৰ পিছত এয়া তাকে যাওঁ ভিতৰলৈ। মই স্কুটিখন লৈ অহা নাই এতিয়া, আহিব নালাগে। তুমি কি ক'বা, কেনেকুৱা আহি পাইছা নাই আগতে? আহিছিলোঁ আগতে, বহুত দিন হ'ল। বহুত দিন, বহুত বছৰ হ'ল। আজি আকৌ বহুত দিনৰ মূৰত আহিছা? বহুত বছৰ মূৰত আহিছোঁ, ভাল লাগিছে। তাকে এতিয়া আমি ভিতৰলৈ যাওঁ, কি হয় দেখুৱালৈ যাওঁ। কেনেকুৱা কি আছে, ভালে হ'ব লাগে দিয়ক, চাই থাকক। চাওক এইপিনে পুখুৰী সেউজীয়া ধুনীয়াকৈ, তাৰপিছত আকাশখনো নীলা হৈ আছে। তাৰপিছত লগৰকেইটা ইয়াতে ৰৈ আছে, ইহঁতো ৰৈ আছে ধুনীয়াকৈ। তাকে ভিতৰলৈ সোমাই যাম এতিয়া, তাকে চাই আছোঁ, সোমাই যাওঁ ব'লক, আপোনালোকে চাই থাকক।
ফাইনেলি আমি আহি পাই গ'লোঁ ইহঁতবোৰো এনেকৈ আছে তাৰপিছত এইটো কাৰণে আহিছোঁ আৰু টিকেট কাটিলোঁ সোমালোঁ জঙাল বোলোহো তাৰপিছত এনেকৈ কৰি জেগাটো ভালেই লাগে মূৰ্তিটো বহুত ডাঙৰকৈ আছে শিল আছে এনেকৈ ইহঁতে ফটো চটো উঠি আছে ধুনীয়াকৈ কংকন আহিছে এনেকৈ কৰি আমাৰ মোন আছে সি লুকাই আছে লাজতে তাৰপিছত ইহঁতে ফটো চটো উঠিব এতিয়া উঠি কৰিলে আমিও ফটোকেইখন উঠোঁ উঠি কৰি লৈ তাকে আৰু ঘৰলৈ যামগৈ এন্ধাৰো হ'ব অলপ পাছত তাকে চাই থাকোঁ ভিডিঅ'টো ধুনীয়াকৈ ৰৈ আছোঁ মূৰ্তিটো চাওক কিমান ওখ মোতকৈ তাৰপিছত ইহঁতে এনেকৈ কৰি ফটো চটো উঠি আছে ময়ো উঠিম দুখনমান তাৰপিছত ওচৰতে হাঁহ এইটো ট্ৰেইন লাইনটো ওচৰতেই গৈছে তাৰপিছত ৰহাৰ ওচৰতে আছে ৰহাৰ পৰা অলপ আহিয়ে কি বুলি কয় জঙাল বুলি পায় তাৰপিছত ধুনীয়াকৈ পৰিৱেশটো ভালেই আহিব পাৰে আপোনালোকো আমিও আহিছোঁ ধুনীয়া বতাহ চতাহ মাৰি আছে বহুত ওপৰত কাষতে এইটো পুখুৰী টাইপ এটা খান্দা হৈ আছে তাকে চাই থাকক ভিডিঅ'টো মই কণ্টিনিউ কৰি গৈ আছোঁ দৃশ্যটো এবাৰ চাওঁ এনেকৈ কৰি চবফালে ফুল চুল আছে ইহঁতে ফটো উঠি আছে বেক চাইডে সিহঁতৰ কথা বাদ দিয়ক তাৰপিছত এইপিনে চাৰিওফালে পুখুৰী এটা আছে পুখুৰীটোৰ ওপৰত পাহাৰ চাহাৰ অলপ আছে তাৰপিছত ইহঁতেও এনেকৈ ফটো চটো উঠি আছে এইকেইটা ষ্টেপ ওপৰলৈ উঠি অহা তাকে চাই থাকক ময়ো দেখুৱাই লৈ গৈ আছোঁ ৰ'দটো এপিনৰ পৰা দি আছে পোহৰটো এপিনৰ পৰা ভাল আহি আছে ধুনীয়া একদম ফটো চটো উঠিব হ'লে ভাল আৰু প্লেচটো তাকে ময়ো আহিছোঁ আপোনালোকেও কেতিয়াবা আহিব তাকে চাওক এপিনে ধুনীয়াকৈ ফুল চুল দিয়া হৈ আছে যাবলৈ আছে ঘৰলৈ ময়ো ঘৰলৈ যাওঁ ধুনীয়াকৈ ওলাই আহিলোঁ ভালো লাগিল থাকি তাৰপিছত কংকন আছে কংকনো যায়গৈ তেতিয়া ওলাই দিওঁ তাকে তাত বাহিৰত কি হয় তাকে দেখুৱাই যাম বলক আমি ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ